হাই বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আতুমণি কিটচেন ইউটিউব চেনেললৈ। আজিৰ ৰেচিপিটো হৈছে মানুহজনে আজি মেটেকাৰ ৰেচিপি বনাইছে। আহকচোন কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আলু দুটা লৈছোঁ, মিহি মিহিকৈ কুটি লৈছোঁ। তো বন্ধু বান্ধৱীসকল এতিয়া ৰান্ধনি চেঞ্জ হৈ গৈছে আৰু এতিয়া মই বনাম মেটেকা শাকৰ বাবে মেইন ইনগ্ৰিডিয়েণ্টটো হ'ল মিঠাতেল, আৰু যিটো আমি এতিয়া কেৰাহীত দিবলৈ আগবাঢ়িছোঁ। আচলতে তেলটো বৰ এটা হেল্ডি বস্তু নহয়, মানে তেলটো বহুত বেছি দিব লাগে বা কিবা তেনেকুৱা ধৰণৰ কথা নহয়, জাষ্ট তেলটো ফ্ৰাই হ'বৰ কাৰণে দিলেই হ'ল। আৰু আমি লৈছোঁ তেল গৰম হোৱালৈকে আপোনালোকক জনাই দিওঁ। শুকান জলকীয়া লৈছোঁ আমি 4টা, নহৰু কেইকোমান লৈছোঁ আৰু কাটি লোৱা পিঁয়াজ এফাল দেই, এটা পিঁয়াজো দিয়া নাই কাৰণ আমাৰ মেটেকা শাক বহুত বেছি নাই। তেল যিহেতু গৰম হৈ গৈছে গতিকে আমি তেলত এইভাগেই এৰি দিওঁ। মেটেকা শাকত বহুত বেছি পৰিমাণে ভিটামিন আৰু মিনাৰেলছ পোৱা যায়, যিহেতু দ ঠাইত গজে। গতিকে চাওক এইদৰে দি লওক। হেতাত যদি কেনেবাকৈ অকণমানো পানী থাকি যায় নহয়, তেতিয়া মানে এই তেলত দিওঁতে সাৱধান হ'ব লাগে। মোৰ অলৰেডি মানে হাতত তেল ছিটিকিলেই, গতিকে আপোনালোকে সাৱধান হ'ব। এয়া চাওক তেনেকুৱাতে পিঁয়াজৰ কালাৰ চেঞ্জ হৈ আহিছে, আৰু পিঁয়াজৰ কালাৰ চেঞ্জ হোৱা মাত্ৰকে এতিয়া আমি কি কৰিম, এই কাটি লৈছিলোঁ শ্ৰীমতীয়ে ধুনীয়াকৈ কাটি দিছিলে যিখিনি মেটেকা আৰু আলু, সেইখিনি এতিয়া আমি পোনে পোনে কেৰাহীলৈ ট্ৰান্সফাৰ কৰি দিওঁ। তাৰপিছতে হৈ যাব আৰু বৰ বিশেষ সময় নালাগে। আপোনালোকে বহুত বেছি পৰিমাণে হয়তো ইয়াত দেখি আছে যে কেৰাহীত মানে আধা কেৰাহীমান হৈ গৈছে, কিন্তু এয়া এটা পিটিকাৰ সমান হ'বগৈ, মানে বহুত বেছি লাগে এই শাকটো বনাবলৈ। ঘৰত যদি 4-5জনমান সদস্য আছে তেনেহ'লে আপোনালোকে কমচে কম মানে এবোজা শাকটো ছিঙি আনিবই লাগিব, কষ্ট কৰিব লাগিব। আমি দুজনে খাম যিহেতু বেছি পৰিমাণে বনোৱা নাই। শাকখিনি এতিয়া অকণমান সময় ইয়াত ঢাকোন মাৰি দিব লাগিব। ইয়াৰ পৰিমাণটো কমি গ'লেহে নিমখটো দিব পৰা যাব। এতিয়া যদি নিমখ দি দিওঁ হয়তো নিমখ বেছি হৈ যাব পাৰে, সেইবাবে ঢাকোন মাৰি 2-3 মিনিটৰ বাবে ইয়াক ভাপত সিজিবলৈ এৰি দিওঁ। ভাজ খাব দিয়া হৈ গৈছে অলৰেডি শাকখিনি। এতিয়া চাই লওঁচোন কি হৈ আছে খেলটো। এয়া চাওক কিমান আছিলে ন, আধা কেৰাহীমান শাক আছিলে, এতিয়া কমি গুচি গ'ল। চাওক এতিয়া কমি গৈছে। এতিয়া ধুনীয়া সময়, শাকৰ পৰিমাণটো আমি গম পাই গৈছোঁ কিমান হৈছে। গতিকে ইয়াত নিমখখিনি দি লওঁ। আপোনালোকে হয়তো ভাবিব পাৰে যে এই নিমখ মানে হাতেৰে দিছে, যিটো নেকি দেখিবলৈ আনহাইজেনিক হয়, কিন্তু বিশ্বাস কৰক মই যদি হাতেৰে নিমখ নিদিওঁ পৰিমাণটো কেতিয়াও গম নাপাওঁ, মানে নিমখ বেছি হ'ব এইটো চিয়'ৰ। গতিকে মই হাতেৰে দিওঁ। আপোনালোকে হাতেৰে দিয়া কথাটো আপোনালোকে ইগন'ৰ কৰিব, আপোনালোকে চামুচেৰে দিয়ে কিহে দিয়ে ধুনীয়াকৈ দিব। আৰু এইকণ সময়তে নিমখ দিয়াৰ লগে লগে আপোনালোকে কিন্তু হালধি দিবলৈ একেবাৰে নাপাহৰিব, কিয়নো হালধি নিদিলে আলুৰ কালাৰটো অলপ বগা বগা হৈ যাব। কথাতে কোৱা হয় নহয়, খাদ্য যেনেকৈ জিভাৰ জুতি লোৱা হয় চকুৰেও দেখিবলৈ ধুনীয়া হ'ব লাগে, গতিকে সেইবাবে হালধিটো দি দিছোঁ, নহ'লে ইয়াত হালধিৰ বিশেষ ইম্পৰ্টেঞ্চ নাই। আৰু এটা কথা, আপোনালোকে শাকখিনি ভাজোঁতে যদি আপোনালোকে গেছৰ বাৰ্ণাৰ ব্যৱহাৰ কৰিছে, গেছত যদি ভাজিছে তেতিয়াহ'লে একেবাৰে নহয় মিডিয়াম ফ্লেমত ভাজিব। আৰু যদি জুইত ভাজে তেনেহ'লে জুইখিনি অলপ কমাই ল'বলৈ নাপাহৰিব, নহ'লে চাওক এই এনেকুৱা গতি হ'ব। চাওক আমাৰ কেৰাহীৰ তলত অকণ লাগি ধৰিছে, এনেকুৱা গতি হ'ব। পৰাপক্ষত মানে কেৰাহীত নলগাকৈ বনাবলৈ চেষ্টা কৰিব। লাগি ধৰিলে অকণমান কিবা পুৰা পুৰা এটা ভাৱ আহে নাই বাৰু। চোন পাচলিখিনি এতিয়া কিমান ধুনীয়া লাগিছে, সেউজীয়া কথাতে কোৱাই নহয়, সেউজীয়া পাচলিত বহুত বেছি পৰিমাণে ভিটামিন পোৱা যায়। আৰু বিশ্বাস কৰক এইটো পাচলিৰ সোৱাদটো আপোনাৰ কেনেকুৱা লাগিব গম পানে, খাওঁতে কাঠফুলা খোৱা নিচিনা লাগে। অলপ কাঠফুলাৰ যেনেকুৱা যে এটা টেষ্ট এটা আহে, মানে ধৰক কিবা অলপ তেলতেলীয়া ভাৱ এটা আহে, টেষ্ট এটা আহে, সেই ঠিক তেনেকুৱা টেষ্ট এটা আহে। গতিকে শাকৰ ভিতৰত মানে আপোনাৰ ঢেকীয়া শাকৰ পিছতে ক'বলৈ গ'লে সোৱাদযুক্ত শাক মেটেকা শাকেই হয়। এইটো সৰু মেটেকা। এটা কথা মনত ৰাখিব, সৰু মেটেকা শাক ভাজি কৰি খাব পাৰি, কিন্তু বৰ মেটেকা শাক ভাজি কৰি খাব নোৱাৰি। বৰ মেটেকা শাকৰ ফুলখিনিহে ভাজি কৰি খাব পৰা যায়। গতিকে সেইটো ভুল নকৰিব, ভালদৰে চিনি পোৱাৰ পিছতহে বনাব, যিসকলে চিনি নাপায়। আৰু যিসকলে আমাৰ দৰে গাঁৱত বসবাস কৰে তেখেতসকলেতো ধুনীয়াকৈ চিনিয়ে পায় বাৰু, তেখেতসকলৰ বাবে বিশেষ কোনো তেনেকুৱা ধৰণৰ প্ৰব্লেম নাহে বুলি মই বিশ্বাস কৰোঁ। সেয়েহে আমি ভিডিঅ'টোৰ শেষ পৰ্যায়লৈকে পালোঁ। এয়া চাওক শাকখিনি তৈয়াৰ হৈ গ'ল। শেষলৈকে ধৈৰ্য ধৰি চাই থকাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে ৰেচিপিটো ঘৰত বনাই ট্ৰাই কৰি চাবলৈ একেবাৰে নাপাহৰিব। আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টাটা বাই বাই।